নমস্কাৰ মই পংকজ কুমাৰ দাস আজি কোনো গানৰ ভিডিঅ' নহয় আজি কোনো কবিতাৰ ভিডিঅ' নহয় বা তেনেকুৱা ধৰণৰ কোনো অন্য ধেমেলীয়া ভিডিঅ' নহয় আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনাৰ মাজত আহি উপস্থিত হৈছোহি উত্তৰ-পূবৰ অক্সিজেন স্বৰূপ আমাজন তথা দিহিং পাটকাই অভয়াৰণ্যলৈ বৰ্তমান খৰাং নামিছে তথা বিপদ নামিছে সেই বিপদৰ ভাগ ল'ব লাগিব পশু পক্ষী তথা চৰাই চিৰিকটি চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে অনুজ্ঞা প্ৰদান কৰিছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত দিহিং পাটকাই নামৰ সেই চেলেকি নামৰ এটা অংশত কয়লাৰূপে খনন কাৰ্য চলোৱাৰ অনুজ্ঞা প্ৰদান কৰিছে ফলত সমগ্ৰ পশুপক্ষী তথা চৰাই চিৰিকটিলৈ বিপদ নামি আহিছে এই অভয়াৰণ্যখনত মুক্ত বিচৰণ কৰি থকা প্ৰায় ৯৩ বিধ চৰাই যেনে পাতি শগুন দেওহা হাড়গিলা গেটাৰ স্পটেড গ্ৰীণ হৰ্ণবিল ব্ৰাউন হৰ্ণবিল বেকবেটছ স্লেণ্ডাৰ বিল ফালচাৰ আদি বিভিন্ন ধৰণৰ পৰিভূমি চৰাইৰ লগতে ৪২ বিধ স্তন্যপায়ী প্ৰাণী ৪০ বিধ সৰীসৃপ ৩০ বিধ পখিলা ১০১ বিধ অৰ্কিড ইয়াৰে ৭৯ বিধ এপিফেটিক্স ২১ বিধ স্থলজ আৰু এবিধ চেপ্ৰফেট লগতে বিভিন্ন ধৰণৰ উদ্ভিদ হুলুম মেকাই ঘিনা কুৰিয়াম নাহৰ চাম কঁঠাল ভেৰ ফলক ইত্যাদি ধৰণৰ উপৰিও বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে বন ঘৰচীয়া ঘোঁৰা বাঘ হাতী বুন্দা বান্দৰ মাছুৱৈ মেকুৰ উৰণীয়া কেৰ্কেটুৱা পল বান্দৰ শিহু অসমীয়া বান্দৰ মলুৱা বান্দৰ লগতে বহুতো গছ গছনি এই বৃহৎ পৰিমাণৰ জীৱ জন্তু পশু পক্ষী আদিবোৰৰ মাজত হাহাকাৰ সৃষ্টি হ'ব যদিহে কয়লা খনন কাৰ্য আৰম্ভ কৰে আপোনালোকে বহিৰাগত কোম্পানীৰ লগত ব্যৱসায় কৰিছে কৰক তাত আমাৰ মাত মাতিবলগীয়া একো নাই কিন্তু এই অবুজ জীৱ জন্তুখিনিক অন্যায় কৰি নহয় যদিহে আমাক ঘৰটো যদি কোনোবাই ভঙা চিঙা কৰিবলৈ আহে আমি নিশ্চয় প্ৰতিবাদ কৰিম মাত মাতিম ইয়াৰ বিৰুদ্ধে কিন্তু সেই অবুজন জীৱ জন্তুখিনিয়ে কেনেকৈ প্ৰতিবাদ কৰিব সিহঁতৰতো ঘৰ স্বৰূপ সেই অভয়াৰণ্যখন ভাঙি ছিঙি নাইকিয়া হৈ যাব তেতিয়া সিহঁত ক'ত যাব কোনে শুনিব সিহঁতৰ কথা সেয়েহে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ সমগ্ৰ অসমবাসীৰ লগতে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ আপোনালোকে মাত্ৰ এবাৰ হ'ব উত্তৰ পূবৰ একমাত্ৰ বনাঞ্চল আমাজন স্বৰূপ তথা দিহিং পাটকাই তথা বন্যহস্তি সংৰক্ষণ অভয়াৰণ্যখন আপোনালোকে ধ্বংসৰ গৰালৈ ঠেলি নিব মাত্ৰ এবাৰ হ'ব মাত্ৰ সেই জীৱ জন্তুখিনিৰ বাবে আপোনালোকে এবাৰ হ'ব আৰু এবাৰ সুস্থ মগজে আপোনালোকে চিন্তা কৰি চাওক বেপাৰীক দি আপোনালোকে বেপাৰ নকৰিব এবাৰ মানৱীয়তা দাঙি Protect nature, said Dihing Patkai, the Amazan of the East. Dihing Patkai ৰক্ষা কৰি আহক ৰাইজ সকলোৱে সচেতনতাৰ পৰিচয় দিওঁ Amazan of the Eastক ৰক্ষা কৰি ধুনীয়া পৃথিৱীখনক বচাবৰ বাবে আহক ৰাইজ Stop coal mining. Save আহক আমি সকলোৱে প্ৰতিবাদ কৰোঁ ষ্টপ কল মাইনিং ছেভ নেচাৰ ছেভ দিহিং পাটকাই ছেভ ইষ্ট অফ এমাজন জয় আই অসম